ওলাইছে এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাইছে এইখন ঘৰৰ পৰা এইটো ৰোহনেই চলাব এইটো বৰ ভাল কথা মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা চৰ্তত কি চল বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে দেউতা সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ সেই ঘৰটো বৰ এটা পচন্দ কৰা নাই মোৰ ছোৱালী সেইখন ঘৰত নাই 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 সেইখন ঘৰত কোনো কাৰণতে তাই এডজাষ্ট কৰিব নোৱাৰিব গতিকে তাই তুমি এগৰাকী মাক হয় মাকৰ খং উঠিছে বিস্ফোৰণটো হ'ব চালা চালা সিহঁতে মোৰ লগত গেম খেলা নাইতো পুলিচ জিন্দা জিন্দা পুতি থৈ যাম তোক ইয়াতে আবে মাৰে বাপেৰে বুজাই দে যিয়ে ৰ যদি কিবা খেলি মেলি কৰিবলৈ যায় নহয় দিগদাৰ আছে কৈ দিলো ক্ষমা কৰি দিয়া মা মই বহুত কষ্ট দিছো তোমালোকক বহুত কষ্ট দিছো মই বজাৰলৈ যাওঁ তন্ময় সপ্তাহে সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা দামী দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰাসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা টিচু পেপাৰ নহয় মই মূৰ্খ হয় মই বুৰ্বক তহঁতৰ দৰে ধান্দা বছৰ কাণত উঠি সহজতে ধৰি হোৱা সপোন দেখা অৰ্ধ পাগল হয় এইটো গুলি তোৰ মাৰ নকৰা এবাৰ মা বুলি মাতিবলৈও নাহিল চাল গ'ল যি গ'লে গুচিয়ে গ'ল হেৰাই গ'ল বুকুখন কি কান্দি থৈ গুচি গ'ল বহু আশা কৰি ৰাকেশৰ মৃতদেহটো নি জ্বলাই দিলো কিন্তু তাৰ ঠিক 13 দিন পাছতেই ডাঙৰ কাম কৰিবলৈ সাজু হ'ল পাৰিবা তুমি পাৰিবা
ভালকৈ থাকিবা, দেহাটো ভালকৈ ৰাখিবা। মন ভালে ৰখাৰতো কোনো উপায়েই নাই। আহো দিয়া। তাত লিখা আছে যে এই ঘৰ মাটি তুমি মোৰ নামত লিখি দিছা। পিছত আকৌ নকবা যে সেইখন মই নপঢ়াকৈয়ে চহী কৰি দিলোঁ, তাত কি লিখা আছে মই নেজানোৱেই। সেইবোৰ কিন্তু নচলিব দেই। বিনিয়োগৰ সূচাংক হুৰাহুৰে তললৈ নামিব আৰম্ভ কৰিছে। ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কোম্পানীটো। ৰাতিলৈ নিউজত পায়ে যাব। Oh my God! তাৰমানে এইবিলাক কথা নিউজতো ওলাব? আৰু এওঁক খবৰৰ কোনো দৰকাৰো নাই। দৰকাৰ মাত্ৰ গিৰিয়েক তুমে অৰ্ধাংগিনী যে